অসমীয়া চিনেমা এখন যেতিয়া ওলাব টপককে ওপৰৰ পৰা এটা সৰি পৰে হা সৰি পৰি পেলাই সি গোটেই মানে ৰিভিউ দিয়ে বেটা তই ৰিভিউ দিবলৈ ওলাইছ তোৰ ৰিভিউ চাই পেলাই কি অসমীয়া চিনেমা চাবলৈ যাম নেকি তই অসমীয়া চিনেমা বনাই আছ নেকি তই অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো ডেভেলপ কৰি আছ নেকি মূৰ্খ নালায়ক নিকম্মা ধৰতি কাবোজ কাবাব মে হাড্ডি হা নিজে জুৱা খেলত প্ৰমোচন কৰি চাকৰি পৰা নিলম্বন হৈ পেলাই লাজ লগা নাই তোৰ নিলাজ ল'ৰা ছোৱালীখিনি কি শিক্ষা দি আছ হা শিক্ষকতা কৰি আছ শিক্ষকতা কৰি থাক এনে কেলে বকবাস ফাল্টু আমি কৰিবলৈ মানে ওলাই আছ তই হা লাজ নাইকিয়া নীলাজ চালা সি অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি সি ৰিভিউ দিলেহে আমি চাম নাচাম আমি ডিচিশ্যন ল'ম কপি পেষ্ট কৰাৰ কথা ক'বলৈ আহ বলিউডৰ চিনেমা হলিউডৰ চিনেমা চাউথৰ চিনেমা এইবিলাক কপি কৰি থকা দেখা নাই হা তাত অকাৰ আছে তোৰ দম আছে হা তাততো কাহিনীও চব একে চেম বনাই দিয়ে চালা নিজে প্ৰথমতে শিকি ল কৃষ্ণক গৈ পেলাই তই সেই গণেশ বাবা ক'বলৈ অহাটো চালা মূৰ্খ সি অসমীয়া চিনেমাৰ ৰিভিউ দিয়ে কপি পেষ্ট কৰাৰ কথা ক'বলৈ আহে চালা শিক্ষকতা কৰি আছ শিক্ষকতা কৰি থাক তোৰ ৰিভিউ চাই পেলাই আমি চিনেমা চাবলৈ যোৱা নাই আমি অসমীয়া মানুহ অসমৰ প্ৰাণ হয় আমি অসমীয়া চিনেমা চামেই গম পালি বলিউড এখন অহাৰ পিছত নাচালেও অসমীয়া এখন চাম মূৰ্খ গাধটো সি আকৌ ৰিভিউ দি পেলাই আকৌ সি আকৌ নেকি কেইটকা খৰচ কৰিছ তই এখন ৱেব চিৰিজ বনাবলৈ কাৰণে কিমান কষ্ট হয় জানো এটা টিমৰ হা চিনেমাটো বাদে দিলো ৱেব চিৰিজ এখন বনাবলৈ কাৰণে কিমান কষ্ট হয় কিমান ধন খৰচ হয় কেইখন বনাইছ তই এটা কিবা গান এটাত তই সেই অভিনয় কৰিছিলি তাতো কিবা বাল ৱৰ্ড কৈ পেলাই তাতো আকৌ হেৰি কৰিবলৈ আহ হা সেয়া তোৰ এক্টিঙৰ মানে এক আডাল জানন নাই হে চালা কথা ক'বলৈ সি ৰিভিউ দিবলৈ আহে